হেল্ল' এভৰিৱান, তো মই আজি এটা জেগাত যাম। সেই জেগাটো মানে কিবা এটা এডুকেশ্যনেল লাইনৰ হয়, কিবা এটা মানে মই শিকিম মানে। কিন্তু মই অলপ চলপ জানো, কিন্তু দেউতাই কৈছে তই শিকি ল, ক্লাছটো লৈ ল, তেতিয়া তোৰ ভৱিষ্যতে কামত আহিব। তো মানে একচুৱেলি মই ড্ৰাইভিং স্কুলত এডমিশ্যন ল'ম আজি। আমাৰ ওচৰতে এখন মানে ড্ৰাইভিং স্কুল আছে তাতে। বাকী আৰু মই চুলি কেইডাল কাটি দিছোঁ, মানে দুৰ্গা পূজাৰ সময়ত চুলি কেইডাল মই কাৰ্ল কৰিছিলোঁ। ব'লক মই আপোনালোকক লৈ যাম, মই ক'ত গৈ আছোঁ মানে এড্ৰেছটো দেখাই দিওঁ, কাৰোবাক লাগিলে কেতিয়াবা যাব পাৰিব। মানে এইটো আমাৰ নলবাৰী হাজো ৰোড, তো এইটো ৰাস্তাৰে গৈ কিনে চক বজাৰলৈকে ওলাব লাগিব। আজিৰ পৰা 7-8 বছৰ আগতে এইখিনি জেগাতে সৰু এখন দোকান আছিল, ৰুমা বেকাৰী, কিন্তু এতিয়া প্ৰকাণ্ড বিল্ডিং তেওঁলোকৰ বেকাৰীখনৰ দ্বাৰাই মানে তেওঁলোকে ডেভেলপ কৰিলে। এইটো আমাৰ চক বজাৰৰ মানে মই যাম ৰাইট ফালে, চক বজাৰ হাজো ৰোডৰ চক বজাৰ, এইখিনি ৰাইট চাইডে যাম মই। আৰু এইফালেদি গ'লে ডিম্পু বৰুৱা ইউটিউবাৰ, তেওঁৰ ঘৰো পায়। মই ইয়াতে আহিছিলোঁ ড্ৰাইভিং স্কুল, তো ইয়াতে চাইনবোৰ্ড মাৰাই আছে ডাঙৰ ডাঙৰকৈ। কিছুমানে ঘৰত যদি গাড়ী ল'ম বুলি ভাবি আছে বা নাজানে শিকি ল'ব। আৰু এজন ল'ৰা পালোঁ, তাকো শিকাই আছে আৰু মোক আজিৰ পৰা শিকাব। তো এয়া চাব পৰা আমি গৈ আছোঁ। একচুৱেলি কি হয়, মই মানে মোৰ লগৰবিলাকৰ কেতিয়াবা চলাওঁ, কিন্তু একজেক্টলি মানে এখন মানে প্ৰপাৰ এখন গাড়ী লৈ কিনে যদি বহুত দূৰত যাব লাগে, তেনেহ'লে আমি প্ৰশিক্ষণ ল'ব লাগিব। আৰু ইয়াতে চাৰ্টিফিকেটো দিয়া হয়, তাৰ কাৰণে মই এডমিশ্যন লৈছোঁ। আৰু মই এতিয়া প্লেন এটা কিবা কৰি আছোঁ এখন গাড়ী লোৱা, তাৰ কাৰণে আজি মই ড্ৰাইভিং স্কুলত ল'বৰ কাৰণে ঘৰৰ পৰাই কৈছে, মানে মা দেউতাৰ ছেটিছফেকশ্যনৰ কাৰণে একচুৱেলি মই ল'ব বিচাৰিছোঁ। আৰু এই ট্ৰেইনিংটো ল'বৰ কাৰণে 15 দিন লাগে, মানে 15 দিনৰ এটা ক'ৰ্চ হয়। আৰু এমাউণ্টটো হ'ল 35 টকা, 3500। আৰু ইয়াতে চাৰ্টিফিকেট এখনো দি দিব ধুনীয়াকৈ। আৰু আজি ফাৰ্ষ্ট কাৰণে মই ভিডিঅ' কৰা নাই, মই চলোৱা টাইমখিনি আজি যোনজন আৰু বেলেগ এজন আছিলে সিও চলাই আছে, তাক মই মানে ভিডিঅ' কৰিছোঁ। 8টা বজাত আহিছিলোঁ, আধা ঘণ্টা গুচি গ'ল। তো এয়া মানে আমি এতিয়া আপোনাৰ হাজো ৰোডৰ এইটো মানে ৰাস্তাতে মানে শিকাই আছে, ৰাস্তাতে মানে ট্ৰেইনিংটো দিয়া হয়, ইয়াতে ফিল্ডত নিনিয়ে। তো আজিৰ কাৰণে মই এই ভিডিঅ'টো তাৰ কৰিলোঁ। নেক্সট টাইম মানে কালি আৰু আহিম ন, বা নেক্সট কৰিলে মোৰখিনিও মই দেখাই দিম। হেল্ল' এভৰিৱান, তো মানে মই ঘৰ পাই গ'লোঁ। ৰাতিপুৱা টোপনি ভাঙাই নাই, ৰাতিপুৱা উঠি গৈছোঁ, কাৰণ মানে এডমিশ্যনটো ল'ব লগা হ'ল ঘৰৰ মানুহৰ কাৰণে। মা দেউতাৰ ছেটিছফেকশ্যন যে গাড়ী এখন যদি কিনো বা মই লওঁ গাড়ী এখন ঘৰত, মানে মা দেউতাই মানে মোৰ লগত উৎপাত ভয় কৰে একচুৱেলি। তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, সকলোৱে ভিডিঅ'বিলাক চাই মৰম দিব।